गिबियावनो खौरां रादाबनिसिम खुलुमनायखौ बावहरग्रोनाय जाबाय। दिनै जोङो हावराघाट तिनिआलि कार्बि आलं डिस्ट्रिक्टनि सिङाव थानाय हावराघाट तिनिआलि दखरानि दिनै जोङो सानसेनि हाबाफारि खुंनाय थि खालामनाय जादोंमोन। गासै दखरानि मोखां आफादनि जथुमाय जोङो बे हाबाफारिखौ लादों। बेहाय दुलाराय बर' फरायसा आफाद एबसु, लोगोसेनो हारिमु आफाद, लोगोसेनो बर' थुनलाइ आफाद, लोगोसेनो आबोफ, लोगोसेनो बुगा गावबुरा आफाद, लोगोसेनो कसारि समाज आबोफ। जोङो जथायैनो दिनै सानसेनि हाबाफारि रुजुरुमैनो जोङो दिनै हाबाफारिखौ मावलांबाय। दिनै जों बेहाय जोंनि मावथांखि हिसाबै दिनै जोङो बिथांखि लादों जे जों आगन्थु दिनाव जाहाथे जोंनि रायजो राजानि मोजां हाबाफारिफोरा जाहाथे जाफुंसार जायो आरो बै जाफुंसार जानो थाखाय जोङो हाबाफारिखौ मावलांगोन होननानै जोङो बिथांखि लायो। आरो लोगोसेनो जोंनि दा बावैसो फैगौ इलेक्सनावबो जोङो खौसेयैनो जोङो जयैनो थागोन होननानै जों बेखौबो बिथांखि लानाय जादों। माननीय আজি হাওড়াঘাট তিনিআলি আঞ্চলিক অন্তৰ্গত থকা সমূহ গাঁৱৰ ৰাইজ আৰু আই মাতৃসকলৰ সৈতে সংগতি ৰাখি আজি আমাৰ আঞ্চলিকৰ এটা বছৰীয়া অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। আজিৰ সভা অনুষ্ঠিত কৰাত আমি বহুতখিনি এটা প্ৰস্তাৱ লোৱা হ'ল। প্ৰস্তাৱটো হ'ল কি, আমি বড়ো সমাজে আমাৰ আঞ্চলিকৰ ভিতৰত কেনেকুৱা ধৰণে একত্ৰিত থাকিব পাৰোঁ আৰু অন্য যিটো সম্প্ৰদায় অসমীয়া বা বেংগলী বা বিহাৰৰ লগত আমি কেনেকুৱা ধৰণে আমি সংগতি ৰাখি পেলাই সুন্দৰভাৱে আমি চলিব পাৰোঁ, লগতে কাৰ্বি সমাজৰ লগতো আমি কেনেকুৱা ধৰণে সংগতি ৰাখি চলিব পাৰোঁ। কাৰণ আমি চবেই একে, মানৱ জাতি মানে চব একে। এই মানৱ জাতিৰ লগত আমি সংগতি ৰাখি চলাটো আমাৰ নিতান্ত প্ৰয়োজন। আজিৰ সভাত, আজিৰ অধিৱেশনত এইটো আমি আলোচনা কৰা হ'ল। মাননীয় হাওড়াঘাট তিনিআলি আঞ্চলিকৰ সমূহ আমাৰ বড়ো সংগঠনৰ বিষয়ববীয়াসকল, আজি 25/3/2026 তাৰিখে আমাৰ হাওড়াঘাট তিনিআলি আঞ্চলিকৰ সকলো বড়ো সংগঠন যেনেকা ছাত্ৰ সন্থা, কছাৰী সমাজ, মহিলা সমিতি, তাৰপিছত আপোনাৰ কালচাৰেল ছ'চাইটি, বড়ো সাহিত্য সভা, গামবুঢ়া আফাদ, XNDB, XBLT ছ'চাইটি চব মিলি পেলাই আমাৰ বছৰেকীয়া অধিৱেশন একদিনীয়া কাৰ্যসূচীৰে উলহ-মালহেৰে পাৰ হৈ গ'ল। আমি ৰাতিপুৱা ভাগৰ পৰা পতাকা উত্তোলন, ইয়াৰ পিছত ডেলিগেট ছেছন, ইয়াৰ পিছত লাঞ্চ, গোটেই আমাৰ বড়ো গাঁৱৰ পৰা অহা প্ৰতিনিধিসকলে ভাগ লৈছে। গতিকে আজিৰ দিনটো আমাৰ বাবে বহুত সৌভাগ্য। আমি সকলো ৰাইজৰ লগত একেলগে মিলি এসাঁজ খাইছোঁ আৰু আমাৰ বড়ো সংগঠনবিলাকৰ বছৰেকীয়া অধিৱেশনটো সমাপ্ত কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া আমাৰ শেষৰ কাৰ্যসূচী এটা বাকী আছে, আমাৰ পতাকাটো নমাব আৰু ইয়াৰ পিছত লাইট এলিমিনেশ্যন বুলি একটা আমাৰ কাৰ্যসূচী আছে, বন্তি প্ৰজ্বলন। ইয়াৰ পিছতে আমাৰ আজিৰ এই বছৰেকীয়া অধিৱেশনটো সমাপ্ত হ'ব। ধন্যবাদ।